প্ৰথমতে মই মোৰ পৰিচয়টো দি লওঁ। মোৰ নাম জন নাগ, তেজপুৰ টাউন বেপ্টিষ্ট মণ্ডলীৰ ফৰ্মাৰ পাষ্টৰ প্ৰায় 25 বছৰমান পালক হিচাপে দায়িত্বত আছিলোঁ আৰু এতিয়া বৰ্তমান আজিৰ দিনটোত মই ঈশ্বৰক ধন্যবাদ দিওঁ। এটা সুবিধা আমাৰ অবিনাশ দৈমাৰীয়ে মোক দিছে। সকলো যিবিলাক আছাম গস্পেল মেলোডি ইউটিউবৰ চেনেলৰ জৰিয়তে যিসকলে এতিয়া ভিউৱাৰ্ছ আছে, সকলোলৈকে মই প্ৰভু যীশুৰ নামত আপোনালোকক নমস্কাৰ আগবঢ়াইছোঁ। গতিকে সকলো ভিউৱাৰ্ছ আৰু সকলো ছাবস্ক্ৰাইবাৰ্ছ যিমান মেম্বাৰ আছে সকলোবিলাকলৈকো মই ধন্যবাদ জনাইছোঁ। ঈশ্বৰৰ বাক্যলৈ অহাৰ আগতে মই কৰোণাৰ বিষয়ে যিটো মোৰ ব্যক্তিগত অভিজ্ঞতা আছে, সেই অভিজ্ঞতাটো কিছুমানটো ক'ব নোৱাৰোঁ, কিছুমান অসুবিধা হ'ব। কিন্তু কৰোণা শব্দটো ক'ৰ পৰা আহিল যদি এইটো চাই তেতিয়াহ'লে প্ৰকাশিত বাক্যত পাব, যিটো প্ৰকাশিত বাক্যত বগা ঘোঁৰাৰ কথা লিখা আছে। সেই বগা ঘোঁৰাতে যে মৃত্যু জয় কৰিবলৈ এজন দূতক যিজন দূত বহিছে তাৰ মূৰত এটা কৰোণা মানে হৈছে মুকুট, আৰু মুকুট অসমীয়া শব্দ, ট্ৰেন্সলেট ইংলিছ শব্দত কয় ক্ৰাউন। অৰিজিনেলি যিটো লেটিন ভাষাৰ পৰা আনিছে সেইটো কৰোণা, আৰু সেইটোৱেই হৈছে যে মৃত্যুক জয় কৰিবলৈ, সংহাৰ কৰিবলৈ এই দায়িত্বক সেই মুকুটটো দূতক দিয়া আছিলে। সেই মৰ্মেই এইটো এটা বিব্লিকেল মহামাৰী বুলিও আমি ক'ব পাৰোঁ। আৰু মহামাৰী হিচাপে আজি কেইবা বছৰ ধৰি যদি আমি 4টা মহামাৰী চাওঁ, তেতিয়া ফ্ৰেন্সৰ হয়, নিপাহ হয়, এনেকৈ বহুত ধৰণৰ মহামাৰী গৈছে। কিন্তু অৰিজিনেলি যদি আমি চাওঁ তেতিয়াহ'লে আমি বাইবেলৰ পৰা যদি আমি লক্ষ্য কৰোঁ যে মহামাৰীটো মোৰ বোধেৰে মই জানো যে ঈশ্বৰৰ পৰাহে আহে, কাৰণ তেওঁৰ এইটো কোৱা আছে যিমানবিলাকে আমি অবাধ্য হৈ যাওঁ সময়ে সময়ে তেতিয়াহ'লে মহামাৰী আহিছিল। মুচিৰ জীৱনত যদি আমি পঢ়োঁ, মুচিৰ জীৱনত ইহুদীসকলৰ ওপৰত যেতিয়া অবাধ্য হয় তেতিয়া অনেক ধৰণৰ মহামাৰী আহিছিল। আকৌ যদি ওলোটা ফালেদি চাওঁ, আমি ঈশ্বৰৰ পৰিকল্পনাবিলাকৰ মতে আমি যদি ওলোটা ফালে চাওঁ তেতিয়াহ'লে ফৰণ ৰজাৰ সময়তো আমি 10টা উৎপাত দেখোঁ। তাৰমানে আপুনি ক'ব পাৰে যে 10টা উৎপাতটো ক'ৰ পৰা আহিল? ঈশ্বৰৰ পৰা আহিল। যিহুদীবিলাকক এৰি দিয়াৰ ক্ষেত্ৰত, মুক্তি দিয়াৰ ক্ষেত্ৰত কৰোণে মন কঠিন কৰা নানান ধৰণৰ বেং ইত্যাদি, পানী ৰঙা হ'ল, পানী তেজৰ ধৰণে হ'ল, ইত্যাদি অনেক মহামাৰী আহিছিল। আৰু যেতিয়া যিহুদীবিলাকে নিজৰ দেশলৈ অৰ্থাৎ মুচিয়ে উলিয়াই আনিলে, মিছৰ দেশৰ পৰা উলিয়াই আনিলে, প্ৰথম আমি দেখোঁ যে মাজে ঈশ্বৰৰ অবাধ্য হয় আৰু মানুহবিলাকে ঈশ্বৰক পাহৰি যায়। ঈশ্বৰৰ অদ্ভুত লক্ষণবিলাক দেখিও ঈশ্বৰক পাহৰি যায়। আৰু সেই অনুপাতে আজিলৈকে আমিও বহুতেই এতিয়া বহুত সংখ্যক লোক আছে যে আমি ঈশ্বৰক পাহৰি আছোঁ। আমি বেলেগ ফালে অলপ মনটো দিছোঁ। আমি ঈশ্বৰৰ বাক্যৰ ওপৰত ভৰসা নকৰাকৈ আমি কিছুমান হয়তো বহুত সংখ্যক লোকে এতিয়া আমি জগতৰ জ্ঞানৰ ফালেদিহে আমি বেছি আমাৰ মনটো যায়। কিন্তু দ্বিতীয় বংশাৱলী 15 অধ্যায় 15 পদত যদি আমি চাওঁ, 11 পদৰ পৰা 15 পদলৈকে, তেতিয়াহ'লে মই মহামাৰী পঠাম বুলি কৈছে, আৰু তোমালোকে মোৰ ওচৰত যদি মোৰ বাক্যলৈ কাণ পাতা, মোৰ কথা শুনা, তেন্তেহ'লে আৰু মোৰ আজ্ঞাবিলাক পালন কৰা, তেনেহ'লে মই মহামাৰী তোমালোকৰ পৰা গুচাই আনিম কৈছে। তোমালোকৰ প্ৰাৰ্থনা মই স্বৰ্গৰ পৰা শুনিম আৰু তোমালোকৰ পৰা মই মহামাৰী গুচাম আৰু দেশখনক সুস্থ কৰিম। তেনেহ'লে ইয়াৰ দ্বাৰাই বুজা যায় যে যিটো মহামাৰী, পেণ্ডামিক যিটো এপিডেমিক যিটো মহামাৰীটো ঈশ্বৰৰ পৰাহে আহে। এতিয়ালৈকে কৰোণাৰ একদম তত্ত্বটো আমি পাব পৰা নাই। আৰু সেইকাৰণে আমাৰ বৰ্তমান জগতত অনেকেই চেষ্টা কৰি আছে নানান ধৰণৰ ঔষধ উলিয়াবলৈ বা নানান ধৰণৰ ভেকচিন ইত্যাদি উলিয়াবলৈ চেষ্টা চলাই আছে, আৰু কিছুমানত হয়তো ছাকচেছ হ'ব পাৰে, নহ'বও পাৰে। কিন্তু ঈশ্বৰৰ পৰা অহাৰ আমি ঈশ্বৰলৈহে পালতিব লাগে। এই প্ৰসংগত এই মৰ্মে মই ঈশ্বৰৰ বাক্যত দুটামান শব্দহে মই দাঙি ধৰিব বিচাৰিছোঁ আপোনালোকৰ আগত, আৰু মই তাকে বিচাৰোঁ। মোক ভাল লাগে যে লোকে লিখা 17 অধ্যায় 35 পদৰ পৰা যদি আমি শেষলৈকে চাওঁ, তাৰে ভিতৰত মই এটা কথা
সোঁৱৰণ কৰাই দিব বিচাৰিছোঁ। প্ৰভু যীশুৱে কৈছিল যে এনেবোৰ ঘটিলে এতিয়া ইয়াত কৈছে, সেইদিনা যিজন ঘৰৰ ছালত আৰু তেওঁৰ বস্তু ঘৰৰ ভিতৰত থাকে তাক নিবলৈ নানামক, আৰু যিজন পথাৰত থাকে তেওঁ উলটি নাহক। ৩২ পদটো এটা আমাৰ কাৰণে লাগতিয়াল পদ। প্ৰভু যীশুৱে কৈছে যে লুটৰ তিৰোতাক সোঁৱৰা। এই ঘটনাৰ লগত এটা সামঞ্জস্য ৰাখি প্ৰভু যীশুৱে এটা ৰেফাৰেঞ্চ দিছে যে সেই ছডম গমোৰাৰ কথাটোলৈ লুটৰ তিৰোতাক সোঁৱৰণ কৰিবলৈ আমাক কৈছে। গতিকে এতিয়া মই অনুৰোধ কৰোঁ আপোনালোকে ছডম গমোৰাৰ হিষ্ট্ৰীটো চাওক। লুটৰ ঘৈণীয়েকৰ যে সোঁৱৰণ কৰিব কৈছে কি আছিল। আমি নাঙলত হাত ধৰি পাছফালে চোৱা নিচিনা কথা হয়। লুটৰ ঘৈণীয়েকৰ অৱস্থা সেইটো আছিল, যেতিয়া ছডম গমোৰাত যেতিয়া অগ্নিগন্ধক হ'ল, ঈশ্বৰৰ পৰা ধ্বংস হ'বলৈ ধৰিলে, লুটৰ ঘৈণীয়েকক দূতে কৈছিলে তোমালোকে পাছফালে ঘূৰি নাচাবা, পৰিয়ালক কৈছিল। কিন্তু লুটৰ ঘৈণীয়েকে পাছফালে ঘূৰি চালে। ইয়াৰ অৰ্থ কি বুজায়? ইয়াৰ অৰ্থ আমাৰ সেই ঠাইটোলৈ, লুটৰ সেই নগৰখনলৈ লুটৰ ঘৈণীয়েকৰ মনটো খুব বেছি আগ্ৰহী আছিল। তাই ঈশ্বৰৰ বাক্যতকৈ নিজৰ অভিলাষটো ঘূৰি চাবলৈ ভাল পালে, আৰু সেইকাৰণে নিমখৰ স্তম্ভ হ'ল। ইয়াত লিখা আছে, এতেকে আমি ভয়েৰে থাকোঁ। ইয়াত ভয়, কিহৰ ভয়? কেনেবাকৈ হেৰাই যাম নেকি, কেনেবাকৈ বিচলিত হৈ যাম নেকি? কাৰণ তেওঁৰ বিশ্ৰামত সোমাবৰ প্ৰতিজ্ঞা থাকিলেও কিজানি কেনেবাকৈ তোমালোকৰ কোনোক তাৰ পৰা বঞ্চিত হোৱা যেন দেখা যায়। এই বাক্যটোৱে আমাক অলপ সজাগ কৰিব। আমি ভাবি আছোঁ যে আমি প্ৰাৰ্থনা কৰিছোঁ, গীৰ্জা কৰিছোঁ, ঈশ্বৰৰ নাম লৈছোঁ, হেৰি কৰিছোঁ, থাকিলেও কোনোক তাৰ পৰা বঞ্চিত হোৱা নিচিনা দেখা যায়। এতিয়া সেই বঞ্চিত হোৱাজনৰ নিচিনা মই আছোঁনে, বা মই প্ৰকৃততে ঈশ্বৰৰ লগত মোৰ সংগতিটো, বিশ্বাসটো আছে? আৰু যদিও প্ৰতিজ্ঞা আছে, কিন্তু নাম কটাও যাব পাৰে। গতিকে আমি নিজকে ভুলাবলৈ যিহত আছোঁ তাতে সন্তুষ্ট নহয়। কিমান দূৰ আছোঁ আমি, আৰু কিমান দূৰ ঈশ্বৰে মোৰ লগত, মোৰ হৃদয়ত আছে আৰু মোক চলাইছে, এই কথাটোহে আমি বিশেষকৈ মন দিওঁ হওক। আৰু ঈশ্বৰে আপোনালোকক সকলোকে আশীৰ্বাদ কৰক। যিসকল ভিউৱাৰ্ছ আছে এই সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক। তেওঁবিলাকৰ পৰিয়াল, আপোনালোকৰ পৰিয়ালবিলাকক আশীৰ্বাদ কৰক। আপোনালোকৰ পৰিয়ালবিলাকক আপোনালোকে উদগনি দিয়ক, শিশু সন্তানবিলাকক উদগনি দিয়ক, আৰু ঈশ্বৰলৈ ঘূৰাওক। ঈশ্বৰমুখী আমাৰ সন্ততিবিলাক যেন ঈশ্বৰমুখী হয়, সেই তালৈকে আমি নিজে নিজে দায়িত্ব লৈ প্ৰভু যীশুৰ আগমনলৈ আমি বাট চাই থকাটো নিতান্ত প্ৰয়োজন। আৰু কাৰণ সেইদিনাখন গোটেই জগতৰ মানুহলৈ এই যীশুৰ আগমন ঘটিব, কিন্তু তাৰ মাজত আমাৰ নাম কটা যাব নেকি, বা আমাক বিচলিত হৈ গৈছোঁ নেকি, সেইটোলৈ আমি লক্ষ্য কৰোঁ হওক। মই সকলোকে আমাৰ ভিউৱাৰ্ছসকলক ধন্যবাদ দিছোঁ। পুনৰাই আপোনালোকক অনুৰোধ কৰিছোঁ যে যিসকল ইতিমধ্যে ছাবস্ক্ৰাইবাৰ আছে, আৰু যিসকলে ছাবস্ক্ৰাইব এতিয়াও কৰা নাই, ভিডিঅ'টো আপোনালোকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব, যাতে আমি আগলৈ আপোনালোকৰ লগত এনেকৈ গীত মাতেৰে বা ঈশ্বৰৰ বাক্যৰ সহভাগী হোৱাৰ এটা সময় সুযোগ আমি পাব পাৰোঁ, আৰু আত্মিকভাৱে আমি দৃঢ় হ'ব পাৰোঁ। আৰু যিমান পাৰে আপোনালোকে ইজনে সিজনক এই ঈশ্বৰৰ বাক্য যিখন দাঙি ধৰা হ'ল, এই সকলো বাক্যবিলাক শ্বেয়াৰ কৰিব, যেন আমি সকলোৱে বাক্য শুনাৰ যোগেদি যেন আমি সজাগ নিজকে যুগুত হ'ব পাৰোঁ। এনেকৈ এটা সুবিধা আপোনালোকে ল'ব। ধন্যবাদ।